যোৱা 5 বছৰতো আপোনালোকে দেখিলে যে অৰূপ কুমাৰ দেৰ কিবা ডেভেলপ নামৰ কিবা ইয়াতে কাম কৰিছে নেকি? একোৱে কৰা নাই। ই খালি প্ৰগ্ৰামে কৰিছে, ফাংচনে কৰিছে, মুম্বাইৰ পৰা ছিংগাৰ আনিছে, গুৱাহাটীৰ পৰা ছিংগাৰ আনিছে। এইটো দেখি এটা সমষ্টিৰ উন্নতি হয় নেকি? ফকীৰাগাম সমষ্টিৰ নহয়, এই চালানী হয়, এই কোকৰাঝাৰৰ হয়, দেৱৰগাঁও সমষ্টিৰ হয়। এই মদ মাংসৰ যি ৰাজনীতি কৰিছে সেইটো অৰূপ কুমাৰ দে অনতি পলমে বন্ধ কৰক, নহ'লে কিন্তু আমি কোচ ৰাজবংশী সচেতন যুৱ হিচাপে আমি এইটো বিৰোধী কৰিবলৈ আমি বাধ্য হ'ম, BPF হিচাপে নহয়। পোনপ্ৰথমে মই আমাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই এটা কথা ক'ব খুজিছোঁ যে আজি আমাৰ ফকীৰাগাম যিখন আমাৰ বেংগলী চেলৰ ব্লক কমিটি হৈ আছে, সেইখন খুব এটা শক্তিশালী হৈ আছে। আৰু লগতে এই বেংগলী চেলৰ জৰিয়তে অনাগত যি আমাৰ BTC নিৰ্বাচন, এই BTC নিৰ্বাচনত ইয়াৰে যিজন আমাৰ এই আজিৰ তাৰিখত যিজন EM হৈ আছে, কিন্তু ফকীৰাগাম সমষ্টিৰ নহয়, এই চালানী হয়, এই কোকৰাঝাৰৰ হয়, দেৱৰগাঁও সমষ্টিৰ হয়। তো এইজনক হাৰোৱাৰ কাৰণে আমি যি ব্যৱস্থা কৰিব লাগে, আমি ফকীৰাগামবাসী হিচাপে বা মোৰ সমষ্টি দেৱৰগাঁও হয়, কিন্তু এই হিচাপে আমি এইবাৰ যথেষ্ট শক্তিশালী ৰূপত আমি কাম কৰি যাম। আৰু অৰূপ কুমাৰ দেক মই এটা অনুৰোধ কৰোঁ, আৰু লগতে অনুৰোধ নহয় মানে সকীয়েনো দিওঁ যে অৰূপ কুমাৰ দে যি ৰাজনীতি আৰম্ভ কৰিছে, সৰু সৰু উঠি অহা কলেজৰ BA পাছ, এই আপোনাৰ MA পাছ কৰা বা কিছুমান বেকাৰ ল'ৰাক লৈ যি মানে ৰাজনীতি কৰিছে, এই মদ মাংসৰ যি ৰাজনীতি কৰিছে সেইটো অৰূপ কুমাৰ দে অনতি পলমে বন্ধ কৰক, নহ'লে কিন্তু আমি মানে কোচ ৰাজবংশী সচেতন মানে কিবা হিচাপে যুৱ হিচাপে আমি এইটো মানে কৰিবলৈ আমি বিৰোধী কৰিবলৈ আমি বাধ্য হ'ম। BPF হিচাপে নহয়, আমি কোচ ৰাজবংশী সচেতন যুৱক হিচাপে আমি এইটো কৰিবলৈ বাধ্য হ'ম। কিয়নো অৰূপ কুমাৰ দে বিভিন্ন সময়ত ল'ৰাবিলাকক ৰাতি মাতি আনি টকা পইচা দি মদ মাংস খাবলৈ দি আছে, ট্ৰেভেলাৰে দি, উইংগাৰে দি, গাড়ী দি মদ মাংস পঠাই দি সৰলপাৰাত পিকনিক খাবলৈ দি আছে। কিন্তু এইটো অৰূপ কুমাৰ দে এনেকুৱা কৰিব নালাগে, কাৰণ তেখেতৰোতো ঘৰত ল'ৰা আছে, তো ভাতিজা ভাগিনা আছে, সিহঁতকো পঠাই দিয়ক পিকনিক খাব এনেকুৱাকৈ। কিয় বেলেগৰ ল'ৰাবিলাকক নষ্ট কৰি আছে? মই আপোনালোকৰ মিডিয়াৰ যোগেদি মই এটাই অনুৰোধ কৰোঁ, অৰূপ কুমাৰ দেক আৰু লগতে আমাৰ যিখিনি আমাৰ নৱপ্ৰজন্মৰ আমাৰ গাৰ্জেনসকলকো মই অনুৰোধ কৰোঁ, আপোনালোকৰ ল'ৰাবিলাকে সন্ধিয়াত ক'ত যায়, কেইটা বজাত ঘৰত সোমাই কি কৰে, আপোনালোকে এইটো অলপ দায়িত্ব লওক ল'ৰাখিনিক মানে চোৱাৰ চিতা কৰাৰ কাৰণে, নহ'লে মানে বহুত বেয়া এটা দিশত যাই আছে। ফকীৰাগাম সমষ্টি EM মানে এনেকুৱা এটা ঘৃণনীয় ৰাজনীতি কৰি আছে, মদ মাংস খুৱাই এইবাৰ 2025ত জিকাৰ এটা মানে পৰিকল্পনা কৰিছে, কিন্তু আমি এতিয়া কেতিয়াও হ'ব নিদিওঁ। যোৱা 5 বছৰতো আপোনালোকে দেখিলে যে অৰূপ কুমাৰ দেৰ কিবা ডেভেলপ নামৰ কিবা ইয়াতে কাম কৰিছে নেকি? একোৱে কৰা নাই। ই খালি প্ৰগ্ৰামে কৰিছে, ফাংচনে কৰিছে, মুম্বাইৰ পৰা ছিংগাৰ আনিছে, গুৱাহাটীৰ পৰা ছিংগাৰ আনিছে। এইটো দেখি এটা সমষ্টিৰ উন্নতি হয় নেকি? কেতিয়াও নহয়। মেডিকেলৰ EM হয়, আজি আমাৰ মইনাৰ তলত মেডিকেল থম কৰি মানে অপেনিং কৰি দিল, কিয় আজি এজন ডক্টৰ নাই, আজি এজন নাৰ্ছ নাই? এইবিলাক সি চাব লাগে। এইবিলাক নচাকৈ কি কৰি আছে? ক'ত ফাংচন কৰি আছে, ক'ত দুৰ্গা পূজাত ডেন্স কৰে, নিজে গান গায় বাৰ্থডেত, এইবিলাক কৰি কি আছে? সমষ্টিৰ কাৰণে কাম কৰক, আমি ছাপোৰ্ট কৰিম অৰূপ কুমাৰ দেক। এইটো মই আজি আপোনালোকৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই অৰূপ কুমাৰ দেক এইখিনি কথাই কওঁ যে আপুনি ৰাজবংশী জনগোষ্ঠীৰ যুৱকসকলক আপুনি মানে এটা পৰিকল্পনা কৰিছে যে মানে কেনেকৈ ৰাজবংশী যুৱকসকলক আপুনি মানে মদাহী বনাব খোজে, এইটোহে আপুনি চিন্তা কৰি আছে। আৰু অৰূপ কুমাৰ দে কয় এই ৰাজবংশীসকলক কি লাগে? ৰাজবংশীসকলক হাঁহৰ মাংস আৰু মদ পালে সিহঁতে ভোট দিয়ে, এইটো বুলি মানে আমি বহুত জেগাত আমি এইটো এটা মানে কথা উচ্চাৰণ পাইছোঁ। কিন্তু আমিও দেখাই দিম আমি মদ খাওঁ, আমি এনেকুৱা মদ আৰু নহয় নাকি আমি ৰাজবংশী, আমি এটা ৰাজাৰ বংশ হয়। আমি এই অৰূপ কুমাৰৰ নিচিনা বেপাৰী নহয়। আমি কোকৰাঝাৰৰ পৰা আহি ইয়াত ৰাজনীতি কৰিব, ইয়াৰ মানুহ একো উন্নতি ঠিকা ঠুকুলি কাম নিদিব, নিজের লাইসেন্স দি নিজৰ ভাইটি নিজৰ এই যে সালার লাইসেন্স দি যে কাম কৰিব, এইবিলাক আমি হ'বলৈ নিদিওঁ। ফকীৰাগাম সমষ্টি আমাৰ ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলা এটা সুন্দৰ এটা মিলা প্ৰীতিৰ সমষ্টি। এইটো সমষ্টি ফকীৰাগাম সমষ্টি অৰূপ কুমাৰ দে এটা মানে হিন্দু মুছলিমৰ যি ৰাজনীতি কৰিব আহে, এইটো আমি কেতিয়াও হ'ব নিদিওঁ। আমি কোচ ৰাজবংশী হিচাপে, কোচ ৰাজবংশী চেল হিচাপে আমি সদায় এইটোৰ আমি বিৰোধী কৰি যাম। এইখিনি মোৰ কথা।